টাইমত 20 টকা চাইমত সিঙাৰেহে 20 টকা এক বটল ভাল নিজ ঘৰত বনো বেণ্ড চাইমত 20 টকা আপুনি নাখায় না Hey guys, welcome back to my YouTube channel. Ahor সকলো ভালে আছে এটা টাইম হৈ গ'ল 12:30 বাজিব 12:22 আৰু আৱাজ শুনি আছে এতিয়া মানে মোৰ ইণ্ডাষ্ট্ৰি কাম চলি আছে আৰু আজি হয় দেওবাৰ তো আজি অকণ উঠাৰো দেৰি মানে বতৰটো বহুত ধুনীয়া বৰষুণ ঢালি আছে আৰু সেইকাৰণে আজি অলপ উঠিলোঁ দেৰিকৈ আৰু এতিয়া অকণ মোৰ কাম আছে মই অলপ ওলাই যাওঁ টাউনৰ ফালে আৰু আপোনালোকক লৈ যাওঁ লগত চাই থাকক টাউন তো আমাৰ ঘৰত পাৰ সদায় থাকিবই কুকুৰ নাথাকিলেও পাৰ থাকিব গাড়ীখন আছে যিহেতু গ্ৰেজৰ ভিতৰত আৰু তাৰ গাড়ীখন উলিয়াই লওঁ আৰু এইটো চাইডৰ পৰা ওলাব নোৱাৰে মানে এইফালে আছে ৱাল তো এইফালেদি ওলাই আহিবলগীয়া হৈছে আমাৰ এইখন উলিয়াবলৈ বহুত বেয়া কাৰণ আমাৰ এইখনত কি হয় বহুত জেগাটো সৰু মানে আৰু বাহিৰত বৰষুণো দি আছে বৰষুণ বাহিৰত এয়া ঢালি আছে আৰু আগত আছে এখন ট্ৰাক মানে চিমেণ্ট নমাই আছে আৰু মই যাব লাগে টাউনলৈ যাবই পৰা নাই গতিকে গাড়ীখন সোমাই দিয়াৰ কাৰণে ওলাব নোৱাৰা হ'লোঁ সেইকাৰণে ৰখি আছোঁ তো মানে কি হয় মই এতিয়া গৈ আছোঁ টাউনত মেইনলি কি মোৰ গাড়ীখনৰ ফ্ৰণ্ট ছাইডটো অকণমান আৱাজ এটা দি আছে আৰু এতিয়া হৈ গ'ল 1 মাহত মই 3 মাহমান বনালোঁ কিন্তু সিহঁতি মোৰ কামটো এতিয়ালৈকে ভালকৈ পাৰফেক্টলি কৰিয়ে দিয়া নাই কাৰণ ইমান নহয় আৰু 1 মাহত 3বাৰ নোৱাৰি আৰু পইচাও নোলোৱাকৈও থকা নাই বোলে 3বাৰ বনাইছে 3বাৰ পইচা দিছোঁ তো আজিতো গৈ পেলাই পইচা দিয়াটো নাই আজি গৈ ডাইৰেক্ট কামহে দিয়ে তো আজিকালি লখিমপুৰত কি হৈ গ'ল ট্ৰেফিক চব ৰুলবিলাক চব চেঞ্জ কৰি দিলে এতিয়া নহয় 1 মাহতকৈ বেছি হ'ল বাৰু কাৰণ মই ভিডিঅ' বনোৱা নাই কাৰণে মই ক'বও পৰা নাই দেখুৱাবও পৰা নাই আজি দেওবাৰ হয় কাৰণে প্ৰায় মোৰ দোকান বন্ধ আছে তো মই দেখুৱাই আছোঁ কোনফালে যাব লাগে কোনফালে যাব নালাগে দেখুৱাই আছোঁ কিন্তু এতিয়া যদি কেবি ৰোডৰ পৰা আহে ৰাইটত যাব নোৱাৰে চিধা যাব পাৰিব আৰু এতিয়া লেফ্টত যাব লাগিব চিধা যাব পাৰিব ৰাইটত যাব নোৱাৰে লেফ্টত যাব পাৰিব আগতে লেফ্টত যাব নোৱাৰিছিলে ৰাইটত যাব পাৰিছিলে চেঞ্জ কৰিলে তো অলপ পইচা অলপ উলিয়াই লওঁ Okay. 2 hours later. Committee সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত দুখ পাইছ নি দুখ পাইছ নি মই জানো তই দুখ পাইছ মই জানো মই দুখ পোৱা নাই মই জানো মই দুখ পোৱা নাই দুখ দুখ পাইছ নাই নাই পোৱা এইজনী মোমায়েকৰ ঘৰ ফুৰি মোমায়েকৰ ঘৰলৈ গৈ এই 20 দিনৰ মূৰত আহিছে এমাহ আজি হ'ল 31 তাৰিখ কাইলৈ হ'ল 1 তাৰিখ এতিয়া মই কৈছোঁ এই মানে কি হৈছে ন এই 1 মাহৰ মোমায়েকৰ ঘৰত থাকি এতিয়া তাই আহিব দুখ পাইছা নাই এতিয়া এই পঢ়া শুনা ধান্দা নাই এই পঢ়া শুনা ধান্দা নাই এই ইমান দিন মোমায়েকৰ ঘৰত থাকি আহিছে আৰু কাইলৈ স্কুল খোলা আজি আহিছে বোলো মাক সুধি ল'বি তাত পঢ় সঁচা নে মিছা সঁচা হোমৱৰ্ক কমপ্লিট আৰু এটা আছে হোমৱৰ্ক স্কুলত যে বহি দিব পৰীক্ষা বহি মই তেতিয়া চাম দেই ফাৰ্ষ্ট নোটিছত দিলে 2 দিন দিছে এতিয়ালৈকে পৰীক্ষা হোৱাই নাই
তো ঘৰ আহি জাষ্ট পালোঁ অলপ টাইম হ'ল ঘৰ অহা আৰু এতিয়া মই ভাবিছোঁ এটা শ্বেক মই খাওঁ ইমান কেতিয়াবা নাখাওঁ বাৰু কেতিয়াবা খাওঁ মানে কেতিয়াবা এসপ্তাহত 3 দিন আগতেতো এইবিলাক মই একোৱেই নাখাওঁ কিন্তু এতিয়া জাষ্ট কেইদিনমান হৈছে মই খাব লৈছোঁ তো দেখুৱাওঁ আপোনালোকক কিনো খাওঁ মই কল লাগিব গাখীৰ লাগিব আৰু পিনাট বাটাৰ লাগিব পিনাট বাটাৰটো হৈছে এইটো কিন্তু মই কল খাই ইমান ভাল নাপাওঁ মই আগতে কণ্টিনিউ কৰিছিলোঁ মানে এইটো খোৱাও মোৰ এতিয়া 1 মাহ মানে হৈছে মই আগৰ দিন কণ্টিনিউ খাই আছিলোঁ কিন্তু এতিয়া হৈ গ'ল 3 দিন 4 দিনমান মই কণ্টিনিউ খোৱা নাছিলোঁ কিন্তু মই এতিয়া আকৌ খাওঁ ভাবিছোঁ আজিৰ পৰা খাওঁ ভাবিছোঁ কেমেৰাটো ৰাখি দিওঁ ইয়াতে কল লাগিব গাখীৰ আৰু আমাৰ ঘৰতো ইমান গাখীৰ নচলে মানে গাখীৰ আমাৰ ঘৰৰ মানুহে ইমান নাখায় বেছিকৈ লাল চাহে চলে সেইকাৰণে ময়ো আমাৰ ঘৰতো ইমান গাখীৰ তেনেকৈ নাথাকে সেইকাৰণে আমুল তাজা আনি পেলাই খোৱা হয় আৰু এতিয়া লাগিব পিনাট বাটাৰ পিনাট বাটাৰ পিনাট বাটাৰ Okay, now it's time to খাব লাগে আৰু যে খাই ভাল আৰু মই কিন্তু খাব বেয়া নহয় কিন্তু মই কল খাই বেয়া পাওঁ কাৰণে মানে মই অকণমান স্মেল এটা পাওঁ আৰু খাই ভাল লগা বস্তু মানুহে চিপ লৈ খায় কিন্তু মই যে খাই ভাল নাপাওঁ সেইকাৰণে মই চিপ লৈ নহয় মই একে চাৰতে খাব লাগিব ইয়াৰ লগত কিছুমানে আলমণ্ড বাদাম কাজু তো আলমণ্ড আছিলে কিন্তু ঘৰত দাদাই খাই শেষ কৰি পেলালে সেইকাৰণে নাই এতিয়া মই আছে বুলি ভাবিছিলোঁ কিন্তু নাই ড্ৰাই ফ্ৰুট হেৰি আছে এইটোক কয় চহুৰা নে চহুৰা বুলি কয় সেইযোৰ এটা আছে দাদাই খায় মই এইবোৰ নাখাওঁ কিন্তু এটা খাই দিওঁ আৰু মেৰি আজি নিদিওঁ কাইলৈ দিম আৰু মই এতিয়া আমাৰ লগৰকেইটাৰ লগত অলপ ওলাই মেলি এইটো ভাবিছে ডাঙৰ ইউটিউবাৰ দেই বহুত বেছি ডাঙৰ ইউটিউবাৰ আমি ভাইটি খালে নাই ইউটিউবাৰ নিজে ক'লে আপোনালোকে জানি মোৰ ইউটিউব চেনেলত কিমান ডাঙৰ খোলা ইউটিউবাৰ মোৰ লগত আছে বেদান্ত কপিৰাইট লাগিব কপিৰাইট লাগিব গানটো অফ কৰা গান কি মজা লাগিছে নকওঁ তো আছে মোৰ লগত বেদান্ত আৰু বেদান্ত ভাগৰ আমি মানে কি কামত আহিছোঁ বেদান্ত নতুন কবিতা এটা আমি শ্বুটিং কৰিম তাই শ্বুটিং কৰিবলৈ জেগা বিচাৰিছোঁ ধুনীয়া সেউজীয়া জেগা গছ গছনি থকা লগত আছে আমাৰ প্ৰণৱ আৰু সেই তপবৰ্ধন হয় আমাৰ আছে তপবৰ্ধন নমস্কাৰ লাগিছে জেগাটো দেখাই দিয়া ৰাস্তাটো দেখাই দিয়া দেখুৱাওঁ এতিয়া মানে আমাৰ বেদান্তৰ কবিতা এটা আহি আছে লৰালি কবিতাটোৰ নাম আৰু তাৰ কাৰণে শ্বুটিঙৰ কাৰণে আমি আহিছোঁ জেগা বিচাৰি আৰু ভাবিছোঁ ইয়াতে শ্বুটিংটো হ'ব খাবলু ঘাটৰ ফালে আহিলোঁ আৰু খাবলু ঘাটৰ ফালে ধুনীয়া জেগা আছে সেই জেগাটোতে শ্বুটিংটো কৰিব আৰু গানটোৰ নাম হৈছে লৰালি তো লৰালি যিহেতু নাম গতিকে এনেকুৱা নিচিনা জেগা হ'লে বেছি ভাল হ'ব এই সোৱণশিৰি ঘাটটো পাৰ হৈ পেলাই মাজুলী পাই যাম আমি টিকাব পাৰোঁ নহয় এই জেগাত বহুত ঘৰ আছে মানে এই চোৱা হেৰি এইটো কি তবু এইফালে যাব আৰামত যাব কিবা গাড়ী যাব এইটো জেগা বুলি ক'লোঁ নালাগে তুমি কি কিন্তু এনেই বোকা চোকা আছে নি বৰষুণ দিছে ইমান বোকা হ'ব নালাগে বাৰু ভালি মাতি আছো এই জানা বেদান্ত গানৰ শ্বুটিং গানৰ নহয় কবিতাৰ শ্বুটিং হ'বই হ'ব
কোৱা কিবা কোৱা টপুক দিয়া সেই বিষয়ে কোৱা টপুক দিয়া না টপুক দিয়া টপুৰ বিষয়ে টপুহঁতৰ সবেই সুধিম তুমি কবিতাটোৰ বিষয়ে কিবা এটা কোৱা কবিতাটো ল'ৰালিক লৈ হ'ব আমি যেতিয়া সৰু আছিলোঁ 6-7 মানত যেতিয়া আছিল কেনেকুৱা আমাৰ দিনবোৰ কেনেকুৱা আছিল আৰু এতিয়া সেই খুব মিছ কৰোঁতো আমি এইটো কোনে মিউজিক কৰিছে কোনে অহিৰ ভৈৰৱ দাই মিউজিক কৰিছে খুব ধুনীয়াকৈ তাৰপাছত বাকী আমাৰ ভিডিঅ'টো কৰিব আমাৰ হেৰিয়ে আমাৰ প্ৰণৱ ভিডিঅ' কৰিব আমাৰ প্ৰণৱ দত্ত আৰু প্ৰমোশ্যনত আছে আমাৰ প্ৰমোশ্যনটো মই থাকিমেই প্ৰমোশ্যনৰ মনোজ আছে আৰু এজন আমাৰ প্ৰডিউচাৰ প্ৰডিউচাৰ আমাক লৈ আনিছে কোনো জেগালৈ গোটেই টকা পইচা ই খৰচা কৰিব আৰু এটা ভাল লোকেশ্যন চাবলৈ আহিছোঁ বহুত ধুনীয়া লোকেশ্যন আমাৰ ল'ৰালি গানটো গাঁৱৰ ওপৰত মেইনলি বেছ হ'ব মানে তো আমি তেনেকুৱা জেগা চাবলৈ আহি আছোঁ ইফালে গৈ মাজুলী কানেক্ট হয় এইটো এইবোৰ মানে আমাৰ কথা শুনিব মানে শ্বুট এটা কৰিছিলোঁ এইডোখৰ জেগা এইখনতে কৰিছিলোঁ মনোজৰ এইখনে এটি মিঠা জোনাকটো এইটো এইহঁতে এটি মিঠা জোনাক তোমাৰ হেৰি এইটো কি বুলি কয় কেনেকুৱা ছাপৰ্ট দিয়ে মানে চব কৰি দিব চব মানুহ আহি পেলাই ৰখি দিছে আৰু এনেকুৱা জেগাত নহয় এনেকুৱা জেগাত এনেও তোমাৰ কাম ভাল হ'ব সঁচাকৈ আৰু মানে বহুত ভাল হেডেক নাথাকে মুৰ্গী চুৰ্গী লৈ আনিম মজাকৈ বনাই মেলি খাম বঢ়িয়া সেইকাৰণে বন্ধ খানাটো মই বনাই দিম তহঁতি কাম কৰি দিবি টপুৱে কিন্তু এতিয়ালৈকে মোক একো এটা কোৱা নাই টপু কোৱা কিবা এটা কি ক'বা এতিয়া কি ক'ম এতিয়া বহুত ডেঞ্জাৰ জেগা এটাত উঠাম গাড়ীখন ইমান ওচৰত লয় নি একো নহয় কোৱা এইবোৰ বেলেগ জেগা এটাত উঠাম তুমি চোৱা তুমি আগত যোৱা মই উঠাই আছোঁ তো আমাৰ বেদান্ত গৈ আছে চাহ অৰ্ডাৰ দিবলৈ তো চাহ হ'ব তাত চাহ আছে তো গোটেইকেইটা চাহ খাওঁ ন' চিঙৰা অকল চাহ মই চাহে খাম অকল হেৰি কিমান বটল এই মালপোৱা এটা দিওঁ চাইমত চিঙাৰেহে ভাল বেদান্ত চাইমত 20 টকা চাইমত নাখাওঁ আপোনালোকে নিজৰ ঘৰত বনায় কি নিজৰ ঘৰত বনায় চাইমত ঘৰতে পাবলৈ বৰ টান হ'ব বেছি ভাল হ'ব নহ'লে খালোঁ আমি চিঙা একদম ধুনীয়া কিন্তু চাইজটো ইফালেও মানুহ এটা চাওঁ নেকি এই মাক বাপেক মাক বাপেক চাওঁ দেই এইটো বাপেক কম মাক বাপেক কম ভাল নাই এইটো বাপেক ভাল লাগিব পিতেকটো হেৰি নন ট্ৰাইবেল বাপেকটো ট্ৰাইবেল আমাৰ এতিয়া কাম চোৱা মেলা হৈ গ'ল এইটো অকণমান আগবঢ়াই লওঁ আমি লোকেশ্যন চালোঁ মেলিলোঁ আহিলোঁ এতিয়া গৈ আছোঁ ঘৰলৈ আৰু কিবা আমি কিবা প্লেনিঙো কৰিছোঁ বাৰু লাহে লাহে গম পাব ক'ত যাওঁ আমি প্লেনিং নামচাই প্ৰায় ভাবিছোঁ আমি নামচাই ফালে যাম আমি দুটা আৰু এইফালে প্ৰণৱ যাব আৰু টপু যাব আমি 4টা যাম চবতকৈ ডাঙৰ বৌদ্ধ মনিষ্ঠি থকা জেগা হয় আৰু আৰু দুখন আৰু এখন আছে দীঘা ৰিজৰ্ট বুলি তো তাত যাম আমি পূৰা ফুল আৰু যদি সেইফালে আৰু ধুনীয়া ইক' ৰিজৰ্ট টাইপ আছে আমাক জনাব হয় নাই কোনোবাই যদি এইফালে থাকে জানে জনাব আমাক আৰু আমি যাম বহুত জল্দি যাম আৰু এতিয়া গৈ আছোঁ আমি ঘৰলৈ যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু চাই ভাল পাইছে তেনে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব লাইক কৰিব বেলটো টিপিব বেল আইকনটো টিপি দিব আৰু সেয়াই নহয় জানো সেইটোৱে আৰু তো দিলেন বাই বাই